নমস্কাৰ বন্ধুসকল, মই কেশৱ আৰু কেশৱ ছাৰ্ভিচ ব্লগৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ আজি স্বাগতম। তো বন্ধুসকল, আজি আমি পুনৰ আহিছোঁ যোৰহাটৰ কৰঙা চমুৱা গাঁৱত থকা ঋতু কাৰ প্লেছত। ইয়াত আজিও বহুত কেইখন গাড়ী মই আপোনালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টোত বহুত গাড়ী বৰ্তমান ষ্টকত আছে, আপোনালোকে চাব পাৰে। মোৰ পিছফালে আপোনালোকে চাওক, বহুত গাড়ী লাইন লাগি আছে। তো ইয়াৰ ভিতৰতে মই কেইখনমান গাড়ী বাছি আপোনালোকৰ বাবে আজি লৈ আহিছোঁ। হয়তো গাড়ীখন আপোনালোকৰ আজি পচন্দ হৈ যাব পাৰে। যদিহে পচন্দ হৈ যায় ভিডিঅ'ত, তেনেহ'লে আপোনালোকে আহি পেলাই ইয়াত গাড়ীখন চাই ল'ব, ভালকৈ ভেৰিফাই কৰি ল'ব। যদিহে সম্পূৰ্ণ আপোনালোক ছেটিছফাই হয়, গাড়ীখন ভাল, তেনেহ'লে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। তো বেছি দেৰি নকৰোঁ, ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন দেখিবলৈ পাই আছোঁ মহিন্দ্ৰা বুলেৰো। এইখনৰ বিষয়ে অলপ জনাই দিয়ক। 2015 মডেল 2015 মডেল গাড়ী হয়। এইখন 50,000 ৰানিং, 50,000 কিলোমিটাৰ, 57,000 কিলোমিটাৰ ৰান কৰিছে। তো বন্ধুসকল দেখিবলৈ পাই আছে, এইখন হোৱাইট কালাৰত আছে। এই কোনটো মডেল হয়? এইটো VLX, ZLX, SLX ন? তো বন্ধুসকল বলেৰো SLX চাব পাৰে। গাড়ী এখন বহুতে ফ্ৰেছ কণ্ডিশ্যনত আছে। মই আপোনালোকক দেখুৱাই আছোঁ গাড়ীখন। 2015 ক'লে ন মডেলটো? 2015 আৰু 57,000 কিলোমিটাৰ ৰান কৰিছে। তো আপোনালোকে যদি ইচ্ছা কৰে এই গাড়ীখন আহি ল'ব পাৰিব। গাড়ীখন ঋতু কাৰ প্লেছতে আছে। মই চাওক, আপোনালোকক গাড়ীখন চব ফালৰ পৰা দেখুৱাই দিছোঁ। যোৰহাট ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়, চাওক। এইখন পেট্ৰলত আছে নে ডিজেলত? ডিজেলত আছে ন? এইখন ফাৰ্ষ্ট অনাৰ হয়তো গাড়ী? একদম ফাৰ্ষ্ট অনাৰ হয় যে। আৰু কিলোমিটাৰ যিটো চলিছে জেনুইন চলিছে। তো বন্ধুসকল গাড়ী একদম জেনুইন গাড়ী। তো আপোনালোকে আহি গাড়ীখন চাওক, যদিহে পচন্দ হয় লৈ যাব পাৰিব। আৰু এইখনৰ প্ৰাইচটো এবাৰ জনাই দিব। 590 নেগচিয়েবল, ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। তো বন্ধুসকল আপোনালোকে শুনিলে। বাকী আমি গাড়ীখনৰ এবাৰ ইণ্টেৰিয়ৰটো চাই ল'ম। তো বন্ধুসকল ইণ্টেৰিয়ৰ আপোনালোকে দেখিবলৈ পাইছে, বহুতেই ফ্ৰেছ কণ্ডিশ্যনত আছে, চাব পাৰে। চাওক, বাকী ইয়াত AC, হিটাৰ, মিউজিক চিষ্টেম একদম চব কাম কৰি আছে ন? চব একদম ৰানিং কণ্ডিশ্যনত আছে। তো কোনো কথা নাই, আপোনালোকে আহি পেলাই গাড়ীখন চাওক। যদিহে পচন্দ হয় তেনেহ'লে নিশ্চিন্ত মনে ঘৰলৈ লৈ গুচি যাওক। এইখন আজি আমি দেখিবলৈ পাই আছোঁ মাৰুতি চুজুকি ইগনিছ। এইখনৰ অলপ ডিটেইলছটো লৈ ল'ম। এখন আমাৰ 2017 মডেল। 2017 মডেল হয়। গাড়ী ফাৰ্ষ্ট অনাৰ হয়নে? ফাৰ্ষ্ট অনাৰ গাড়ী হয়। আৰু গাড়ী গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন ন? হয়, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। এইখনৰ কিলোমিটাৰটো এবাৰ জনাই দিব, কিমান চলিছে? 37,000 ৰানিং, 37,000 কিলোমিটাৰ ৰান কৰিছে গাড়ীখনে। একদম জেনুইন নে? জেনুইন। তো বন্ধুসকল দেখিবলৈ পাই আছে এখন হোৱাইট কালাৰত মাৰুতি চুজুকি ইগনিছ। চিগমা মডেলটো ন? এইখন চিগমা মডেলটো 37,000 কিলোমিটাৰ ৰান কৰিছে গাড়ীখনে। যদিহে আপোনালোকে লওঁ বুলি ভাবে তেনেহ'লে আহি পেলাই এই গাড়ীখন চাব পাৰিব। বৰ্তমান গাড়ীখন ঋতু কাৰ প্লেছতে আছে। মই আপোনালোকক দেখুৱাই আছোঁ, চব ফালৰ পৰা চাব পাৰে। গাড়ী বহুতেই ফ্ৰেছ কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচটো কি ৰাখিছে? এখন 460 নেগচিয়েবল নে? নেগচিয়েবল। আৰু এইখনৰ ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব ন? তো বন্ধুসকল 4,60,000 দাম কৈছে, দামটো নেগচিয়েবল। বাকী আমি গাড়ীখনৰ এবাৰ ইণ্টেৰিয়ৰটো চাম কেনেকুৱা হৈ আছে। তো বন্ধুসকল ইণ্টেৰিয়ৰ আপোনালোকে দেখিবলৈ পাইছে, ফুল্লি ব্লেক ইণ্টেৰিয়ৰ, যিহেতুকে চিগমা মডেল হয়। তো গাড়ী আপোনালোকে চাব পাৰে, ডাছবৰ্ড একদম বঢ়িয়া কণ্ডিশ্যনতে আছে। ছিট কভাৰ চাব পাৰে, লেডাৰ ছিট কভাৰ লগাই থোৱা আছে। একদম গাড়ী টিপটপ কণ্ডিশ্যনত আছে ক'ব পাৰি। বাকী ইয়াত AC, হিটাৰ, মিউজিক চিষ্টেম একদম চব কাম কৰি আছে ন? চব বঢ়িয়া কণ্ডিশ্যনত আছে। বাকী আপোনাৰ দেখিবলৈ পাইছে ফ্ৰণ্টৰ দুখন পাৱাৰ উইণ্ডো আছে আৰু বেকৰ কেইখন মেনুৱেল হ'ব। বাকী অভাৰঅল গাড়ী ভাল কণ্ডিশ্যনতে আছে। আপোনালোকে আহক, আহি পেলাই গাড়ীখন চাওক, ভালকৈ ভেৰিফাই কৰক। যদিহে পচন্দ হয় তেতিয়া লৈ যাব পাৰিব। তাৰপিছত নেক্সট এইখন দেখিবলৈ পাইছোঁ যোৰহাট ৰেজিষ্ট্ৰেশ্যন চুমু। এইখনৰ অলপ ডিটেইলছটো ল'ম। 2014 মডেলৰ হয় গাড়ী। এখন ফাৰ্ষ্ট অনাৰ হয়নে? ফাৰ্ষ্ট অনাৰ গাড়ী হয় ন? আৰু কিলোমিটাৰটো কিমান চলিছে এইখনৰ জনাই দিব। কিমান? 20,000 ৰানিং কৰিছে। একদম জেনুইন নে? জেনুইন। তো বন্ধুসকল দেখিবলৈ পাইছে হোৱাইট কালাৰত আছে গাড়ী, চুমু, টাটা চুমু। আজিকালি মানে ক'বলৈ গ'লে বহুতে বিচাৰি ফুৰে, কিন্তু পাবলৈ অলপ টান। তো আজি মই আপোনালোকক এখন লৈ আহিছোঁ ঋতু কাৰ প্লেছত। চাব পাৰে গাড়ী মাত্ৰ 20,000 কিলোমিটাৰ গাড়ীখন চলিছে, তাকো জেনুইন চলিছে বোলে। আপোনালোকে চেক কৰি ল'ব। মই গাড়ীখন আপোনালোকক দেখুৱাই দিছোঁ যিমানখিনি বাৰু, পিছফালৰ পৰাও দেখুৱাই দিম। চাব পাৰে গাড়ী একদম ফ্ৰেছ কণ্ডিশ্যনত আছে। 2014 মডেল গাড়ী হয়। তো যদিহে আপোনালোকে চুমু এখন লোৱাৰ কথা ভাবি আছে তেনেহ'লে আহি পেলাই এই গাড়ীখন চাব পাৰিব। এই গাড়ীখন পেট্ৰলত আছে নে ডিজেলত? ডিজেলত আছে ন? বাকী আমি ইণ্টেৰিয়ৰটো চাম গাড়ীখনৰ।
তো বন্ধুসকল ইণ্টেৰিয়ৰ আপোনালোকে দেখিবলৈ পাইছে চাওক একদম ফ্ৰেছ কণ্ডিশ্যনত আছে চাব পাৰে চাওক বহুতে ভাল কণ্ডিশ্যনত আছে গাড়ী তো এইখনৰ হেৰিটো প্ৰাইচটো কি ৰখা আছে 580 নেগচিয়েবল নে নেগচিয়েবল আৰু যিটো যে প্ৰাইচ কৈছে এইটো আপোনাৰ কেছ দি ল'ব লাগিব নে ফাইনেন্স কৰিব পাৰিব এখন 1-2 বছৰৰ কাৰণে ফাইনেন্স হ'ব 1-2 বছৰৰ কাৰণে কৰিব পৰা যাব ন বেছি নাপাব যিহেতুকে 14 মডেল হয় তো বন্ধুসকল আপোনালোকে এখন কেছতো লওঁ বুলিলে ল'ব পাৰিব বা ফাইনেন্স কৰোঁ বুলিলেও কৰিব পাৰিব কিন্তু ফাইনেন্স বেছি দিনৰ বাবে নোৱাৰিব 14 মডেল হোৱাৰ বাবে এবছৰ বা দুবছৰৰ কাৰণেহে ফাইনেন্সটো তেওঁলোকে কৰাই দিব পাৰিব ইয়াত বাকী ইয়াত সকলো ফিচাৰ্ছে কাম কৰি আছে ন হয় কৰি আছে সব কাম কৰি আছে একো প্ৰব্লেম নাই তো বন্ধুসকল একো প্ৰব্লেম নাই তথাপি আপোনালোকে আহিব গাড়ীখন লওঁ বুলি ভাবিলে নিজে এবাৰ ভালকৈ ভেৰিফাই কৰি ল'ব যদি আপোনালোকৰ কিবা অসুবিধা হয় কোনোবা জনা মানুহ লৈ আহিব মেকানিক লৈ আহিব ভালকৈ দেখুৱাই মেলি গাড়ীখন যদি পচন্দ হয় তেতিয়াহ'লে কথা পাতি লৈ যাব পাৰিব নেক্সট এইখন দেখিবলৈ পাইছোঁ এল্টো এইখনৰ বিষয়ে অলপ জনাই দিয়ক 2017 মডেল গাড়ী হয় 31,000 ৰানিং 31,000 ৰান কৰিছে একদম জেনুইন তো ছাৰ্ভিচ ৰেকৰ্ড আছেনে হয় আছে ন তো বন্ধুসকল কিমান ক'লে 31,000 কিলোমিটাৰ চলিছে এইখন এল্টো 800 ন এল্টো 800 হোৱাইট কালাৰত আছে গাড়ী ফাৰ্ষ্ট অনাৰ হয়নে ফাৰ্ষ্ট অনাৰ গাড়ী হয় তো বন্ধুসকল এই গাড়ীখন আপোনালোকে আহি ঋতু কাৰ প্লেছত চাব পাৰিব মই আপোনালোকক দেখুৱাই আছোঁ গাড়ী একদম বঢ়িয়া কণ্ডিশ্যনত আছে চাওক মই যিটো দেখি আছোঁ বাহিৰৰ পৰা ক'তো দাগি দুগা বুলিবলৈ মই দেখা নাই একদম ফ্ৰেছ কণ্ডিশ্যনত আছে আপোনালোকে লওঁ বুলিলে এই গাড়ীখন আহি চাওক ঋতু কাৰ প্লেছতে আছে মাত্ৰ 31,000 কিলোমিটাৰ চলিছে গাড়ীখন আৰু গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী হয় চাব পাৰে মই দেখুৱাই দিছোঁ আপোনালোকক পিছফালৰ পৰা অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিম চাব পাৰে তো বাকী গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাম আমি কেনেকুৱা হৈ আছে তো বন্ধুসকল ইণ্টেৰিয়ৰটো আপোনালোকে দেখিবলৈ পাইছে চাওক বহুতে ফ্ৰেছ কণ্ডিশ্যনত আছে বাকী ইয়াত ফিচাৰ সকলোখিনি কাম কৰি আছেনে মিউজিক ছিষ্টেমটো নাই নেকি বাৰু মিউজিক ছিষ্টেমটো নাই ন তো বন্ধুসকল মিউজিক ছিষ্টেমটো নাই আপোনালোকে লগাই ল'ব পাৰিব কোনো কথা নাই এইটো বাকী দেখিবলৈ পাইছে অভাৰঅল বহুতে ভাল কণ্ডিশ্যনত আছে ছিট কভাৰ চাব পাৰি লেডাৰ ছিট কভাৰ লগাই ৰাখিছে মোটামুটি ঠিকে আছে বাকী এখনৰ প্ৰাইচটো এবাৰ জনাই দিব 280 নেগচিয়েবল আৰু ৰিফাইনেন্সটো হৈ যাব ন তো বন্ধুসকল 2,80,000 টকা দাম কৈছে দামটো নেগচিয়েবল আৰু ৰিফাইনেন্স হৈ যাব আপোনালোকে আহি কথা পাতি লওক যদিহে পচন্দ হয় তেন্তে লৈ গুচি যাব পাৰিব নেক্সট এখন এল্টো 800 দেখিবলৈ পাই আছোঁ চিল্কি চিলভাৰ কালাৰত এইখনৰ ডিটেইলছটো জনাই দিয়ক 2013 মডেল হয় 2013 মডেল হয় 43,000 কিলোমিটাৰ ৰানিং 43,000 কিলোমিটাৰ ৰান কৰিছে তো বন্ধুসকল এইখন আপোনালোকে দেখিবলৈ পাই আছে চাওক 800 চিল্কি চিলভাৰ কালাৰত বহুতে ফ্ৰেছ কণ্ডিশ্যনত আছে 2013 মডেল গাড়ী হয় কিন্তু দেখাত 2013 যেন নালাগে ইমানেই ভাল কণ্ডিশ্যনত আছে বাহিৰটো ক'ৰবাত পেইণ্ট চেইণ্ট কৰা আছে নেকি নাই অৰিজিনেল পেইণ্ট একদম বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ন তো বন্ধুসকল এই গাড়ীখন বহুতে ফ্ৰেছ কণ্ডিশ্যনত আছে মোক ক'তো দাগি বুলিবলৈ দেখা নাই 2013 চনৰ গাড়ী হয় গাড়ী ইমানেই ভাল কণ্ডিশ্যনত আছে বাহিৰটো আপোনালোকে চাব পাৰে তো একদম মানে বহুতে ভাল কণ্ডিশ্যনত আছে আপোনালোকে লওঁ বুলিলে এই গাড়ীখন আহি পেলাই চাব পাৰিব গাড়ীখন ঋতু কাৰ প্লেছত আছে বাকী ইঞ্জিন কি কেনেকুৱা সেইখিনি আপোনালোকে নিজে চাই ল'ব লাগিব চলাই মেলি যদিহে পচন্দ হয় লৈ যাব পাৰিব কিলোমিটাৰটো কিমান চলিছে বুলি ক'লে 43,000 কিলোমিটাৰ চলিছে বাকী অভাৰঅল মই আপোনালোকক পিছফালৰ পৰাও গাড়ীখন দেখুৱাই দিম চাব পাৰে চাওক তো এইখনৰ প্ৰাইচটো কি ৰাখিছে 265 নেগচিয়েবল তো বন্ধুসকল 2,65,000 দাম কৈছে দামটো নেগচিয়েবল বাকী গাড়ীখনৰ ইণ্টেৰিয়ৰটো আপোনালোকে দেখিবলৈ পাই আছে চাওক বহুতে ফ্ৰেছ কণ্ডিশ্যনতে আছে ইণ্টেৰিয়ৰটো এ চি হিটাৰ মিউজিক ছিষ্টেম চব কাম কৰি আছে ন চব ৰানিঙত আছে বাকী ছিট কভাৰো ঠিকে আছে ড্ৰাইভাৰ ছিট কভাৰটো অকণমান ফাটিছে এইখিনিতে কোনো কথা নাই সেইটো এতিয়াও বহুত দিন চলিব আৰু আপোনালোকে ইচ্ছা কৰিলে নতুন ছিট কভাৰ লগাই ল'ব পাৰিব তো গাড়ীখন বহুতে ভাল কণ্ডিশ্যনত আছে বাহিৰৰ পৰা মই যিটো দেখি আছোঁ বাকী আপোনালোকে চলাই চালে নিজে গম পাবই কেনেকুৱা হৈ আছে লোৱাৰ আগতে ভালকৈ ভেৰিফাই কৰি ল'ব যদিহে পচন্দ হয় লৈ যাব পাৰিব 2013 মডেলৰ গাড়ী ইমান মানে ভালকৈ ৰাখিছে মই আপোনালোকক সেইকাৰণে দেখুৱাই দিলোঁ তো যদিহে ইচ্ছা কৰে তেনেহ'লে আহক আহি পেলাই গাড়ীখন চাওক যদিহে পচন্দ হয় তেনেহ'লে লৈ গুচি যাওক নেক্সট এখন মাৰুতি কাৰ দেখিবলৈ পাই আছোঁ এইখনৰ ডিটেইলছটো লৈ ল'ম এখন মাৰুতি ইউৰো 3 কাৰ হয় বহুতে বিচাৰে ঠিক আছে তো বন্ধুসকল আপোনালোকে দেখিবলৈ পাই আছে মাৰুতি 800 ইউৰো 3 মডেল হয় যোৰহাট ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় এখন মই আপোনালোকক দেখুৱাই আছোঁ গাড়ী চিল্কি চিলভাৰ কালাৰত আছে এইখনৰ কিলোমিটাৰটো কিমান চলিছে 54,000 কিলোমিটাৰ চলিছে আৰু এখন ফাৰ্ষ্ট অনাৰ হয় নাই বাৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয় ন
তো যিসকলে মাৰুতি 800 বিচাৰি আছে অলপ ভাল কণ্ডিশ্যনত, তো আপোনালোকে আহি পেলাই এই গাড়ীখন চাব পাৰিব। গাড়ীখন ৰিতু কাৰ প্লেছত আছে। চাওক গাড়ীখন ক'তো দাগি বুলিবলৈ নাই, একদম ফ্ৰেছ কণ্ডিশ্যনত আছে, যিহেতুকে ফাৰ্ষ্ট অনাৰ গাড়ী হয়। বাকী এখনৰ হেৰিটো প্ৰাইচটো জনাই দিব, কিমান কৈছে? 135 নেগচিয়েবল। এই কোনটো চনৰ হয় গাড়ীখন? 2007 মডেল। 2007 মডেল হয়। 2007 মডেল মানে এখন ৰিফাইনেন্সটো ভুলত নহ'ব, ল'লে কেছ ল'ব লাগিব। তো বন্ধুসকল 1,35,000 দাম কৈছে, দামটো নেগচিয়েবল, আপোনালোকে আহি কথা পাতি ল'ব। এইখন ল'লে আপোনালোকে কেছত ল'ব লাগিব। গাড়ী অভাৰঅল ভাল কণ্ডিশ্যনতে আছে। মই আপোনালোকক ইণ্টেৰিয়ৰটো দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল ইণ্টেৰিয়ৰ আপোনালোকে দেখিবলৈ পাইছে, চাওক ইণ্টেৰিয়ৰ বহুতেই ফ্ৰেছ কণ্ডিশ্যনত আছে। দেখিছে ছিট কভাৰ চাব পাৰে। তো কোনো কথা নাই, আপোনালোকে আহক, আহি পেলাই এই গাড়ীখন চাই লওক। যদিহে লওঁ বুলি ভাবে তেনেহ'লে ভালকৈ ভেৰিফাই কৰক, তাৰপিছত ঘৰলৈ লৈ গুচি যাওক। এইখন হোৱাইট কালাৰত এল্ট' K10, এইখনৰ অলপ ডিটেইলছটো দিয়ক। 2018 মডেল। 2018 মডেল হয়, 31,000 কিলোমিটাৰ ৰানিং। 31,000 কিলোমিটাৰ ৰান কৰিছে। জেনুইন নে? জেনুইন। ছাৰ্ভিচ ৰেকৰ্ড আছে? আছে, চাব পাৰিব। ছাৰ্ভিচ ৰেকৰ্ড আছে, চাই ল'ব পাৰিব। মাত্ৰ 31,000 কিলোমিটাৰ চলিছে। 2018 মডেল গাড়ী হয়। গাড়ী হোৱাইট কালাৰত আছে, মই দেখুৱাই আছোঁ আপোনালোকক, ক'তো দাগি দুগা বুলিবলৈ নাই। চাব পাৰে, টায়াৰ আপোনালোকে চাব পাৰে, বহুতে ফ্ৰেছ কণ্ডিশ্যনত আছে। বাকী যিসকলে এল্ট' K10 বিচাৰি আছিলে আহি পেলাই এই গাড়ীখন চাওক। গাড়ীখন বৰ্তমান ৰিতু কাৰ প্লেছত আছে। ৱেল মেইনটেইন গাড়ী হয়, বহুতে ফ্ৰেছ কণ্ডিশ্যনত আছে, চাব পাৰে। যোৰহাট ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। তো এই গাড়ীখন আহি পেলাই ভালকৈ ভেৰিফাই কৰি ল'ব যদিহে লওঁ বুলি ভাবে। চাওক টায়াৰ চাওক, বহুতে টায়াৰ আছে। এতিয়াও আপোনাৰ ক'বলৈ গ'লে 75% টায়াৰ এতিয়াও আছে, বহুতে ফ্ৰেছ কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচটো কি ৰাখিছে? 380 নেগচিয়েবল। আৰু ৰিফাইনেন্সটো হৈ যাব, কোনো কথা নাই। 2018 মডেল। তো বন্ধুসকল 3,80,000 দাম। 380 ক'লে ন? 3,80,000 দাম কৈছে। দামটো আপোনালোকে আহি তেওঁলোকৰ লগত কথা পাতি ল'ব অন টেবুল বহি, নিশ্চয় কিবা এটা ভাল ডিছকাউণ্ট কৰি দিব। আৰু বাকী আগতেওতো কৈছোঁ, মোৰ কথা ক'ব, নিশ্চয় ভাল কিবা এটা আপোনালোকে এক্সট্ৰা ডিছকাউণ্ট পাই যাব। বাকী গাড়ীখনৰ আমি ইণ্টেৰিয়ৰটো চাই ল'ম কেনেকুৱা হৈ আছে। তো বন্ধুসকল ইণ্টেৰিয়ৰ দেখিবলৈ পাইছে, চাওক বহুতেই ফ্ৰেছ কণ্ডিশ্যনত আছে। ছিট কভাৰ চাব পাৰে আপোনালোকে, লেডাৰ ছিট কভাৰ লগাই ৰাখিছে, একদম টিপ টপ কণ্ডিশ্যনত আছে গাড়ী। তো কোনো কথা নাই, আপোনালোকে যদি K10 বিচাৰি আছে লওঁ বুলি ভাবে তেনেহ'লে আহক, আহি পেলাই সোনকালে গাড়ীখন চাওক। যদিহে পচন্দ হয় তেনেহ'লে নিশ্চিন্ত মানে ঘৰলৈ লৈ গুচি যাওক। তাৰপিছত নেক্সট এই ইক'খনৰ ডিটেইলছটো দিয়ক। 2015 মডেল। 2015 মডেল হয়, 26,000 ৰানিং। 26,000 কিলোমিটাৰ চলিছে। তো বন্ধুসকল এইখন মই দেখুৱাই আছোঁ এতিয়া মাৰুতি ইক'। এখন 5 ছিটাৰ নে 7 ছিটাৰ? 7 ছিটাৰ হয় ন? 7 ছিটাৰ গাড়ী হয়, 2015 মডেল। আৰু কিলোমিটাৰটো কিমান ক'লে? 26,000 কিলোমিটাৰ ৰান কৰিছে। তো বন্ধুসকল যিসকলে ইক' লওঁ বুলি ভাবি আছে তেনেহ'লে আহি পেলাই এই গাড়ীখন ইয়াত চাব পাৰিব। গাড়ীখন বহুতে ভাল কণ্ডিশ্যনত আছে। তো আপোনালোকে আহি চাই লওক। মাত্ৰ 27,000 কিলোমিটাৰ চলিছে গাড়ীখন। দেখিছে, মই অভাৰঅল আপোনাৰ 26 ন? চৰি 26,000 কিলোমিটাৰ চলিছে। তো এবাৰ আমি গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাম কেনেকুৱা হৈ আছে। তো বন্ধুসকল ইণ্টেৰিয়ৰটো আপোনালোকে দেখিবলৈ পাই আছে, চাওক বহুতে ভাল কণ্ডিশ্যনত আছে। এইখনৰ তোমাৰ AC হিটাৰ সকলো একদম কাম কৰি আছে ন? চব ৰানিং কণ্ডিশ্যনত আছে, একদম বঢ়িয়া কণ্ডিশ্যনত আছে। আৰু তো বন্ধুসকল কোনো কথা নাই, আপোনালোকে আহি ভালকৈ ভেৰিফাই কৰি ল'ব। চব ৰানিং কণ্ডিশ্যনতে আছে, দেখিবলৈ পাইছে। তো প্ৰথমে গাড়ীখন আহি পেলাই চাই লওক, যদিহে লওঁ বুলি ভাবে, তাৰপিছত পচন্দ হ'লে লৈ যাব পাৰিব। এইখনৰ প্ৰাইচটো এবাৰ জনাই দিব, কিমান কৈছে? 365 নেগচিয়েবল। আৰু এখন ৰিফাইনেন্স হৈ যাব? হৈ যাব ন? তো বন্ধুসকল ৰিফাইনেন্স হৈ যাব। 3,65,000 দাম কৈছে। দামটো আপোনালোকে বহি অন টেবুল তেওঁলোকৰ লগত ডিছকাউণ্ট কৰি ল'ব, নিশ্চয় ভাল ডিছকাউণ্ট এটা দি দিব। বাকী যদি ইচ্ছা কৰে আপোনালোকে কেছতো ল'ব পাৰিব, বা ফাইনেন্স কৰাওঁ বুলিলেও ফাইনেন্স কৰায়ো লৈ যাব পাৰিব। আজি আমাৰ ভিডিঅ'টো ইমানটোৱে আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব। আৰু যদিহে আপুনি মোৰ চেনেলটোত নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় আই অসম।